অসমীয়া বিভাগ অকল নহয়, আমাৰ 18 তাৰিখে MIL ছাবজেক্টসমূহ, আমাৰ 8টা ভাষা আছে, MIL ছাবজেক্টসমূহ লগতে অল্টাৰনেটিভ ইংলিছৰ পৰীক্ষা 18 তাৰিখে অনুষ্ঠিত হোৱাৰ কথা আছিল। কিন্তু যোৱাকালি পুলিচে আমাক যিখিনি তথ্য দিলে তাত কোৱা বুলি কৈছে যে এই যিজন মাষ্টাৰ মাইণ্ড আছিল তেখেতে অসমীয়াৰ পেপাৰখনো লিক কৰিছিল বুলি পুলিচক কৈছে। গতিকে আমি ইয়াৰ প্ৰিকশ্যন লৈ পেলাই 18 তাৰিখে অনুষ্ঠিত হোৱা পৰীক্ষাসমূহ মাননীয় মুখ্যমন্ত্ৰীয়ে পৰামৰ্শ দিলে এইসমূহ ৰিচিডিউল কৰিব লাগে। গতিকে সেৱাই ইতিমধ্যে ৰিচিডিউল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, কিন্তু কোন তাৰিখে পৰীক্ষাটো হ'ব আজি সেইটো সেৱাই ঘোষণা কৰিব। সকলোবিলাক সিদ্ধান্ত তথ্যৰ আধাৰত লোৱা হয়। গতিকে বিজ্ঞানৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ আগত যেতিয়া যিটো নিউজ আহিল আৰু তাৰ পৰা আমি যিখিনি তথ্য পালোঁ তাৰ ভিত্তিতেই আমি পৰীক্ষা সেইদিনাখন বাতিল কৰিছোঁ। পিছদিনা অনুষ্ঠিত কৰিবলগীয়া পৰীক্ষা আমি বাতিল কৰিছোঁ। এতিয়াও যি তথ্য আহিছে সেই তথ্যৰ আধাৰতে এই পৰীক্ষা বাতিল কৰা হৈছে। যেতিয়া এই কথাখিনি গোটেই পোহৰলৈ আহিছে, পুলিচে এটা প্ৰতিবেদন দিছে, নিশ্চিতভাৱে সেৱাই এইখিনি পৰীক্ষা কৰিব লাগিব যে গোটেই ব্যৱস্থাটোত ক'ৰবাত মানে কিবা এটা খুঁত আছে নেকি। কিন্তু যেতিয়া ৰক্ষকেই ভক্ষক হয় তেতিয়া এই দুৰ্ঘটনাটো ঘটিছে। যিসকল শিক্ষকৰ ওপৰত আস্থা ৰাখি, চেণ্টাৰ ইনচাৰ্জৰ ওপৰত আস্থা ৰাখি পৰীক্ষা পতা হয়, অৰ্থাৎ তেওঁলোকেই যেতিয়া এনেকুৱা কামত জড়িত হৈ গৈছে, গতিকে ইয়াৰ ক্ষেত্ৰত আমি কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিলে পৰীক্ষাটো আমি সম্পূৰ্ণ দোষমুক্তভাৱে পাতিব পাৰিম সেইখিনি আমি ব্যৱস্থা গ্ৰহণ কৰিম।